নমস্কাৰ। ভৰ দুপৰীয়াৰ এই সময়খিনিত মই মোৰ সকলো বন্ধু-বান্ধৱীকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে যাতে ভালেই কুশলে আছে। ভৰ দুপৰীয়াৰ প্ৰতিটো খণ্ডত মই আপোনালোকক এটি কাহিনী শুনাম। আচলতে এইবোৰ কাহিনী নহয়, আমাৰ সমাজত থকা কিছুমান মানুহৰ জীৱন সংগ্ৰাম। বলক তেন্তে আমি কাহিনীটোৰ মাজলৈ যাওঁ। আমাৰ এই পৃথিৱীখনত কিমান ধৰণৰ যে ঘটনা ঘটি গৈছে, ঘটি আছে আৰু আগলৈও কিমান ঘটিব তাৰ হিচাপ নাই। বিহাৰৰ মুন্না নামৰ ল'ৰা এজনে কাম বিচাৰি ৰাজস্থানলৈ গৈছিল। তাত গৈ ইটো সিটো সৰু সুৰা কাম কৰি দিন পাৰ কৰিছিল। সৰু সুৰা কামবোৰত পইচাও কম, যিকেইটা পইচা পায় কোনোমতে চলি যায়। কিন্তু মুন্না ইমান কম পইচাত সন্তুষ্ট থকা ল'ৰা নাছিল। সি বহুত ধন ঘটিব বিচাৰিছিল। ৰাজস্থানত সি এনে কিছুমান চাইবাৰ ক্ৰাইম কৰা মানুহৰ সংস্পৰ্শলৈ আহিছিল, যিবোৰ মানুহে সাধাৰণ মানুহবোৰক বিভিন্ন ধৰণেৰে ঠগ প্ৰবঞ্চনা কৰি বহুত টকা ইনকাম কৰিছিল। মুন্নাই এইবোৰ দেখি আচৰিত হৈ পৰিছিল, কাৰণ অতি সহজে কৌটিপতি হোৱাৰ ৰাস্তা সি বিচাৰি পাইছিল। মুন্নাই তাত মানুহক ঠগোৱাৰ ট্ৰেইনিঙো ল'লে। তাত ট্ৰেইনিং লৈ থাকোঁতে মুন্নাই ভাবিলে যে পইচা ডাবল কৰা, ট্ৰিপল কৰা, একাউণ্ট হেক কৰা এইবোৰতো চলিয়ে আছে, কিয়নো এটা নতুন আইডিয়া উলিওৱা যাওক, মানুহক অতি সহজে ঠগি তাৰ পৰা টকা সৰকোৱা। এনেধৰণৰ চিন্তা মনত বান্ধি প্ৰায় 5 বছৰৰ মূৰত মুন্না বিহাৰত থকা নিজ ঘৰলৈ উভতি আহিল। ঘৰলৈ আহি মাক বাপেকক ক'লে যে মই আৰু তালৈ নাযাওঁ, ইয়াতে থাকি মীন পালনৰ ব্যৱসায় কৰিম। তাত মই ট্ৰেইনিং লৈ আহিছোঁ। ইয়াতো কেইজনমান ল'ৰাক শিকাই বুজাই মাছ পালন কৰিম। মাক দেউতাকৰো মনত ভাল লাগিল, কাৰণ ঘৰৰ ল'ৰা ঘৰতে থাকিব। গাঁওখনৰ পৰা অলপ আঁতৰত এটা পুখুৰী আছিল। পুখুৰীটো সি মাছ পুহিবৰ বাবে উপযোগী কৰি তুলিলে। পুখুৰীৰ ওচৰতে এটা জুপুৰি ঘৰ বনাই ল'লে আৰু তাৰ অলপ কাষতে এটা ওখকৈ চাংঘৰো বনাই ল'লে। সকলোখিনি সুবিধা কৰি লৈ মুন্নাই কেইজনমান ল'ৰাক গোটালে। কথা ভালকৈ ক'ব জনা, মোবাইল কম্পিউটাৰ ভালকৈ চলাব জনা কেইজনমান ল'ৰা বাছি ল'লে আৰু সিহঁতক ক'লে যে মাছ পালনটো আমি মাত্ৰ মানুহক দেখুৱাবৰ বাবেহে কৰিছোঁ। আমাৰ আচল বিজনেছটো বেলেগহে হ'ব। তোমালোকে কেৱল মোৰ মতে চলি যাবা। মই যিটো ক'ম সেইটো কৰিবা। আৰু এই কামটোৰ পৰা যিটো প্ৰফিট হ'ব তাৰ 30% তোমালোকৰ আৰু 70% মোৰ হ'ব। তাৰ পিছত কাম আৰম্ভ কৰি দিলে। পুখুৰীৰ পাৰত বনোৱা জুপুৰি ঘৰটোত প্ৰিণ্টিং মেচিন, ভালেসংখ্যক মোবাইল চাৰ্জাৰ, লগতে বেলেগ বেলেগ নম্বৰৰ চিম কাৰ্ডবোৰ জমা কৰি ল'লে। আনহাতে যিটো চাংঘৰ বনাইছিল সেইটো কামৰ সুবিধাৰ বাবে বনাই লৈছিল, কাৰণ ওখ জেগাত নেটৱৰ্কৰ অসুবিধা নাথাকে। লগতে বহু দূৰ দূৰণিৰ পৰা কোনোবা আহিলে দেখা পোৱাৰ ফলত আগতীয়াকৈ সাৱধান হ'ব পাৰিব। মুন্নাৰ গাঁওখন ভিতৰুৱা অঞ্চলত হোৱাৰ বাবে তাত পুলিচৰ ভয়ো নাছিল। প্লেনিং মতে কাম আৰম্ভ। ফেচবুকত এডভাৰটাইজ দিয়া আৰম্ভ কৰি দিলে। ফেচবুকৰ প্ৰফাইল ফটোখনত আছিল এজন আৰ্মীৰ জোৱান, সম্পূৰ্ণ আৰ্মী ড্ৰেছত, আৰু এডভাৰটাইজটো আছিল অল ইণ্ডিয়া প্ৰেগনেণ্ট জব। তলত কণ্টেক্ট নম্বৰ দিয়া আছিল। ফেচবুকৰ জৰিয়তে এই বাৰ্তা মোবাইলে গ'ল। এডভাৰটাইজটো ক্লিক কৰাৰ লগে লগে গোটেই ডিটেইলছ ওলাই পৰে। তাত এনেধৰণে দিয়া আছিল যে আমি এটা ৰেজিষ্টাৰ্ড ভাৰতীয় কোম্পানী হয়। এই কোম্পানীটোত বহুতো ডাঙৰ ডাঙৰ ব্যক্তি জড়িত হৈ আছে। এই কোম্পানীটোত আৰম্ভ কৰাৰ খুব এটা ডাঙৰ মহান উদ্দেশ্য জড়িত হৈ আছে। আমাৰ দেশত সন্তানহীনতা এটা ডাঙৰ সমস্যা হৈ পৰিছে। বিবাহৰ পিছত ইচ্ছা কৰিও পিতৃ-মাতৃ হ'ব নোৱাৰাৰ বাবে বহুতো ঘৰ অন্ধকাৰ হৈ পৰিছে। বহুতো মহিলাই মাতৃ হ'ব নোৱাৰাৰ বাবে সমাজৰ আগত লাঞ্ছিত হ'ব লগা হৈছে। সেয়েহে এইসকল মহিলাক মাতৃত্বৰ সুখ দিবৰ বাবে আমাৰ কোম্পানীয়ে এটা সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে। যিজন পুৰুষে মহিলা এগৰাকীক প্ৰেগনেণ্ট কৰিব, তেওঁ 10ৰ পৰা 12 লাখ টকালৈ পাব, আৰু যদি প্ৰেগনেণ্ট কৰিব নোৱাৰেও তথাপিও 5 লাখ টকা হাতত পাব।
টকা পোৱাৰ উপৰিও এইটো এটা সমাজ সেৱাৰ শাৰীতো পৰিব। কিন্তু ইয়াত এটা চৰ্তও আছে। আমাৰ ফালৰ পৰা এখন চুক্তি পত্ৰ দিয়া হ'ব, য'ত আপুনি লিখি দিব লাগিব যে আপুনি সম্পূৰ্ণ নিজৰ ইচ্ছামতে এই জবটো কৰিব বিচাৰিছে। ইয়াত আপোনাৰ পৰিয়ালৰ কোনো ধৰণৰ আপত্তি নাই। আৰু সন্তান জন্মৰ পাছত সেই সন্তানটোৰ ওপৰতো কোনো ধৰণৰ অধিকাৰ আপোনাৰ নাথাকিব। ইয়াৰ লগতে 799 টকা এটা জমা কৰিব লাগিব, যাতে আমি আপোনাৰ নামটো ৰেজিষ্টাৰ কৰিব পাৰোঁ। বহুতে এই চৰ্তখিনি মানি লৈ নাম ৰেজিষ্টাৰ কৰিলে। তাৰ পিছত সেই লোকসকললৈ আপডেটবোৰ আহিবলৈ ধৰিলে। বহুতো সুন্দৰী মহিলাবোৰৰ ফটো আহিবলৈ ধৰিলে, যিবোৰক প্ৰেগনেণ্ট কৰিব লাগিব। আনহাতে কিছুমান প্ৰেগনেণ্ট মহিলাৰ ফটো পঠালে আৰু ক'লে যে এই কেছবোৰ আমাৰ দ্বাৰা ছল্ভ কৰা হ'ল, যাৰ বিনিময়ত প্ৰত্যেকজন ব্যক্তিয়ে 10ৰ পৰা 12 লাখ টকালৈ ইতিমধ্যে পালে। ৰেজিষ্টাৰ কৰা ব্যক্তিসকললৈ অল ইণ্ডিয়া প্ৰেগনেণ্ট জব কোম্পানীৰ ফালৰ পৰা ফোন আহিবলৈ ধৰিলে। সকলোবোৰ বুজাই দিয়া হ'ল যে আপোনালোকৰ নিজা নিজা চহৰৰ যিকোনো এখন ষ্টাৰ হোটেললৈ মহিলাসকলক পঠাই দিয়া হ'ব। আপুনি তালৈ আহিব লাগিব। হোটেলৰ সম্পূৰ্ণ খৰচ আমি বহন কৰিম। সকলো ব্যৱস্থা আমাৰ কোম্পানীৰ ফালৰ পৰা কৰি দিয়া হ'ব। মহিলাগৰাকীৰ ৰিজাল্ট পজিটিভ অহাৰ লগে লগে আপোনাৰ একাউণ্টত গোটেইখিনি পইচা আহি যাব। কিন্তু তাৰ আগে আগে আমি 5 লাখ টকা এটা আপোনাৰ একাউণ্টত পঠাই দিম। এই কথা শুনাৰ লগে লগে নাম ৰেজিষ্টাৰ কৰা মানুহবোৰৰ আনন্দৰ সীমা নাই। ইমান সুন্দৰী নাৰীৰ ফটো, ষ্টাৰ হোটেল, এই সকলোবোৰ সপোনৰ বাহিৰত আছিল। তাতে যদি আকৌ একাউণ্টত 5 লাখ টকা এডভান্স সোমাই দিয়ে, গতিকে এই জবটো নকৰিলে মূৰ্খামি হ'ব। অল ইণ্ডিয়া কোম্পানীৰ ফালৰ পৰা এই মানুহবোৰলৈ আকৌ ফোন আহিবলৈ ধৰিলে যে আপোনালোকৰ একাউণ্টত ইতিমধ্যে 4,72,000 টকা পঠাই দিয়া হ'ল। এই পইচাখিনি আপোনালোকৰ একাউণ্টত শ্ব' কৰিব, কিন্তু উলিয়াব নোৱাৰে, কাৰণ আপোনালোকে জানে আমি যিহেতু চৰকাৰী এজেঞ্চি, গতিকে পইচাখিনিৰ বিনিময়ত 23,000 টকাকৈ GST দিব লাগিব। তাৰ পিছতহে পইচাখিনি উলিয়াব পাৰিব। মোদী চৰকাৰৰ দিনত GSTৰ কথা সকলোৱে জানে। লোভৰ পাকচক্ৰত সোমাই পৰা মানুহবোৰে 5 লাখ টকাৰ বিনিময়ত 23,000 টকা একেবাৰে সৰু কথা বুলি এজেঞ্চিলৈ GSTৰ নামত 23,000 টকাকৈ প্ৰত্যেকজন ব্যক্তিয়ে দি গ'ল। পইচা পঠাই দিয়াৰ পাছত না এজেঞ্চিৰ ফালৰ পৰা ফোন আহিল, না একাউণ্টত পইচা আহিল। হোৱাটছআপ নম্বৰত থকা প্ৰফাইল ফটো, হোৱাটছআপ চাটিং সকলো গায়ব হৈ গ'ল। সুন্দৰী নাৰী প্ৰেগনেণ্ট কৰি লাখপতি হোৱাৰ সপোন দেখা হাজাৰ হাজাৰ মানুহৰ সপোন হৈয়ে ৰ'ল। হাতৰ পইচাকেইটাও গ'ল। লাজতে কাকো ক'বও পৰা নাই, পুলিচ প্ৰশাসনৰ কাষ চাপিবও পৰা নাই। দুখৰ কথা এইটো যে এই জব কৰিবলৈ আগবাঢ়ি অহা মানুহবোৰৰ প্ৰায় সংখ্যকেই দুখীয়া মানুহ। এনেদৰে হাজাৰ হাজাৰ মানুহৰ পৰা মুন্না আৰু তাৰ টীমটোৱে কোটি কোটি টকা লুণ্ঠন কৰিলে। পুলিচ প্ৰশাসনে 2-এজনৰ সহায় লৈ বহু চেষ্টাৰ ফলত কেইজনমানক আটক কৰিলে যদিও বহুতো এতিয়াও পলাই আছে আৰু এই লুণ্ঠন এতিয়াও অব্যাহত ৰাখিছে। এই কাহিনী শুনোৱাৰ উদ্দেশ্য এইটো আছিল যে আপোনালোকৰ কষ্টৰ পইচাকেইটা যাতে এনেধৰণৰ জালত পৰি নেহেৰুৱায়। ভৰ দুপৰীয়াত আজিৰ এই কাহিনীটো ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাইছে, আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্টটো কৰিব, যাতে আমাৰ সমাজত ঘটি থকা এনেবোৰ সঁচা ঘটনাক কাহিনীৰ ৰূপত মই আপোনালোকক শুনাব পাৰোঁ। ধন্যবাদ।